আজি আমি ফেৰগাঁও সমষ্টি 32 নং ফেৰগাঁও কনষ্টিটুৱেঞ্চি আমাৰ বিপিৰ পৰা নিৰ্চন বড়ো ডাঙৰীয়াক হৈ আমাৰ যিমানখিনি আদিবাসী ইউথবিলাকে আজি আমি চেক কৰিছিলোঁ আমাৰ গাঁৱৰবিলাকৰ ঠিক আছে না নাই, ইউথবিলাকে ঠিক আছে না নাই, আৰু মা দেউতাবিলাক এতিয়া কিবা এটা সলনি হৈছে নেকি, বিজেপি ফালে ঢাল খাইছে নেকি বা ইউ পি ফালে ঢাল খাইছে নেকি, কোনোবা মানে উৰি ফালে লৈ গৈছে নেকি, এইবিলাক আমি চেক কৰিবলৈ কাৰণে গোটেই ইউথবিলাকে আমাৰ আজি ঘূৰি ফুৰিছিলে। আমাৰ গোটেইখিনি ঠিকেই আছে আৰু আহি থকা দিনত আমাৰ বিশেষকৈ আৰু প্ৰগ্ৰাম আছে 4 তাৰিখ বা 3 তাৰিখ 3-4 তাৰিখৰ, এইবিলাক আমাৰ আপোনালোকে দেখা পাব। জিকাটো খাটাং আমি বাৰে বাৰে কওঁ যে দাওবাইচা বড়ো ডাঙৰীয়া তেখেতেতো হাৰাটো খাটাং 4,000-5,000 ডিফাৰেঞ্চত আমি জিকিম, কিন্তু দাওবাইচাৰ যিমানখিনি ছাপৰ্টাৰবিলাক আছে এইবিলাকে জিকিবৰ কাৰণেহে মানে ইলেকশ্যন খেলিব লাগে, কিন্তু দাওবাইচাক হাৰাবৰ কাৰণে ইলেকশ্যন খেলা মানুহ আছে। ইয়াৰ যোগেদি আমি 2,000 বেছি পাম, 6,000 মানত আমি জিকিম। আমাৰ বি পি এফৰ ফালেতো আমি 4,000-5,000 জিকিম। এতিয়া আৰু প্লাছ ইউ পি পিলৰ যিমানখিনি মানে এতিয়া হেৰি হৈ আছে কাম কৰি আছে মনে মনে, আমি 2,000 প্লাছ কৰি 6,000 মানত আমি জিকিম। এইটোৱে খাটাং চাব এই ৰিজাল্টৰ পিছত আমি কোৱাবিলাক হয় না মিছা এইবিলাক আপোনালোকে গম পাই যাব। আজি ডিমাকুছিত হিমন্ত বিশ্ব শৰ্মা আহিছে নিৰ্বাচন প্ৰচাৰ চলাবৰ কাৰণে। তেখেতক মই এটাই ক'ম, হিমন্ত বিশ্ব শৰ্মা মোমা BTCত ভাগিনৰ পাৱাৰ, মোমা কোনোদিন ভাগিনতকৈ জিকিব নোৱাৰে। আপোনালোকে নিজে জানে শ্ৰীকৃষ্ণতকৈ কোনোদিন নেকি কংস জিকিব নোৱাৰে। তো গতিকে ইয়াতে হিমন্ত বিশ্ব শৰ্মা আহি নিৰ্বাচন প্ৰচাৰ চলালেও তাৰ একো কাম নাই। আৰু UPPLত কিছুমান আমাৰ ল'ৰাকেইটাক গৈছে, সিহঁতক মইহে পঠাইছোঁ যে সিহঁতে কি প্লেনিং কৰি আছে কি নাই, সেইটো একচুৱেলি সিহঁতক খবৰ ল'বৰ কাৰণে আৰু কি কৰি আছে এইবিলাক খবৰ আমাক জনোৱাৰ কাৰণেহে আমি আদিবাসী মানুহ কিছুমান পঠাইছোঁ। দাওবৈচা ভাবি আছে যে আমাৰ তাত আদিবাসী মানুহ আছে, কিন্তু আদিবাসী মানুহ ইহঁতৰ তাত নাই। সদায় আদিবাসী আশাৰ লগত আছে আৰু আশাৰ লগতে থাকিব। যিহেতু আগতে ইমান ভুক্তভোগী হৈছে আদিবাসী মানুহবিলাকে এই BTC অঞ্চলত, সেইটোৰ কাৰণে সদায় আশাৰ ওপৰত বিশ্বাস কৰে আৰু আশাৰ নীতি নিয়ম মতে আজিকালি আদিবাসীবিলাক চলে। কিছুমান মানুহক আমিহে পঠাইছোঁ যা সিহঁতে কি প্লেনিং কৰিছে কি নাই, কেনেকুৱা প্ৰচাৰ কৰিছে সেইবিলাক জানাৰ কাৰণে আমি পঠাইছোঁ। যদি 15 বছৰ BPF দুৰ্নীতি কৰিলে আজি যে ইমান ধুনীয়া ধুনীয়া দলং হৈ আছে, ৰাস্তা ঘাট হৈ আছে, সিহঁতক লাজ শৰম আছে না নাই যে সিহঁতে সেইকেইটা দলঙত সেইকেইটা কিবা যে ৰাস্তাকেইটাত UPPL BJP লিখি আছে। সিহঁতে যদি এনেকুৱাই দুৰ্নীতি কৰিছে তা এইবিলাক দেখা পোৱা নাই নেকি? সিহঁতে আজি বিশ্বজিৎ দৈমাৰী যদি ইমান দুৰ্নীতি BPF কৰিছে, তো তেখেতে আগতে ক'ব লাগিছিল বিশ্বজিৎ দৈমাৰী যে BPF দুৰ্নীতি কৰিছে, নিজে দুৰ্নীতি কৰি এতিয়া মানে সি পলাই ফুৰি আছে যে BJP সোমাইছে।